হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাবলৈ লৈছোঁ এটা জোনবিৰি ছেট। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আৰু যিসকলে ভাবিছে এনেকৈ গহনা বনাবলৈ, তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে ডাঠ পেপাৰ এটা এনেকৈ জোনবিৰি ষ্টেপত কাটি লৈ মলডিটো সকলোৱে জানেই, এনেকৈ মিক্স কৰি লৈ কাগজৰ চেপতে লগাই গৈছোঁ। আৰু বস্তুবোৰ মিহি কৰিবলৈ ট্ৰাই কৰিব, তেতিয়া দেখিবলৈও ভাল লাগে দিয়কচোন, নহয়নে বাৰু? এনেকৈ চেপত আনি থাকোঁতে মাজে মাজে ফাটাৰ নিচিনা হ'ব, সেইটো পানীৰ সহায়ত ধুনীয়াকৈ মিহি কৰি ল'ব পাৰিব। দেখিবলৈ টান যদিও আপোনালোকে যদি ভাবিছে মই বনাব পাৰিম বুলি যদি আপোনালোকৰ নিজৰে কনফিডেঞ্চ আছে, তেতিয়াহ'লে নিশ্চয়কৈ পাৰিব। আৰু সেইকাৰণে মই আপোনালোক কিছুমানৰ যিসকলে বনাম বুলি ভাবিছে তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব বুলি বহুত ইজি প্ৰচেছতে বনাই দেখুৱাওঁ। তো তাৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈও আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া গহনা কেনেকৈ বনাওঁ চাব পাৰে। এয়া দেখিছে, মোৰ জোনবিৰিটো ৰেডি হৈ গ'ল। এতিয়া আহক ইয়াৰে ইয়াৰিংযোৰ বনাওঁ। ইয়াৰিং দুযোৰো সেই একেই ছেম পদ্ধতিৰে তেনেকৈয়ে বনাই যাব লাগিব। ইমান বেছি কৈ নাথাকোঁ, আপোনালোকে চাই যাওক। এইখিনিতে যদি কিবা কনফিউজন আছে আপোনালোকৰ, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। এয়া মোৰ দুযোৰ ইয়াৰিঙো ৰেডি হৈ গ'ল। আইপিনটো এনেকৈ লগাই তাৰপাছতে আধা ঘণ্টা 1 ঘণ্টা ধৰি শুকাবলৈ দি তাৰপাছতে কৰিছোঁ মই আউটলাইনিঙৰ কামটো। মোৰ ইউটিউব চেনেলটো খোলা বহুত বেছি দিন হৈছে যদিও ৰেগুলাৰলি ভিডিঅ' দিবই পৰা নাই, কাৰণ অৰ্ডাৰছো বহুত থাকে। এইফালে ভিডিঅ' বনাওঁতে, এডিট কৰোঁতে, আপলোড দিওঁতে তাতে বহুতখিনি টাইমেই গুচি যায়। আৰু মোৰ কি হয় কি, এটা দুটা ভিউচৰ কাৰণেনো কি আপলোড কৰিম, সেইকাৰণে মানে মনো নাযায় ভিডিঅ' বনাবলৈ। আপোনালোকে যদি মোৰ চেনেলটোক ছাপোৰ্ট কৰে, তেতিয়াহ'লে মই ৰেগুলাৰলি ভিডিঅ' দিবলৈ ট্ৰাই কৰিব পাৰোঁ। ঠিক আছে, এতিয়া পাছৰখিনিনো কেনেকৈ কৰিলোঁ সেইটো চাই যাওক। গোটেইখিনি কালাৰ শুকোৱা হোৱাৰ পাছতে আমি শ্বাইনিঙৰ কাৰণে ইয়াৰ ওপৰত বাৰ্নিছ কালাৰ ইউজ কৰিব লাগিব, যিটোৱে আপোনাৰ জুৱেলাৰীটো শ্বাইনিং কৰি ৰাখিব। এতিয়া বিডছবোৰ আইপিনবোৰত লগাই যাব লাগিব। ইয়াতেতো মই কাণফুলিযোৰ হেংগিংহে দিম, ওপৰৰ সেইটো বনাবলৈ পাহৰিছোঁ।
তো ব'লক ওপৰৰটো বনাই লওঁ। এইফালে চেইন দুডালৰ সৈতে কাণফুলিযোৰ এটাচ কৰি দিছোঁ। এতিয়া আহিলে মণি গুঠাৰ। ইয়াতে মই মণি গুঠিবৰ বাবে প্লাষ্টিক তাৰ ইউজ কৰিছোঁ আৰু এইফালে মই এটা এটাকৈ মণি ভৰাই গৈ আছোঁ। ভিডিঅ'টোত যিমান স্পীডত মণিবোৰ ভৰাই আছোঁ সিমান স্পীডতে যদি আচলকৈও ভৰাব পৰাহেঁতেন কিমান ফাষ্ট কামবোৰ হ'লহেঁতেন। ফাইনেলি মোৰ কমপ্লিট ছেটটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব হা। আৰু যদি এনেকুৱা ধুনীয়া ধুনীয়া গহনা বনোৱা চাব বিচাৰে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন পায়। বাই।